ক্লাছ 9 তোমালোকৰ যোৱাবাৰ যেটো এক্সাম হৈছে সায়েন্সৰ হাফ ইয়াৰলি এক্সাম সো সেইখনৰে আজি কুৱেশ্যন পেপাৰ লৈ আহিছোঁ ইয়াৰ পৰা তোমালোকক কুৱেশ্যনবোৰ দেখাম যে কুৱেশ্যনবোৰ কেনেকুৱা ধৰণৰ আহে প্লাছ তোমালোকৰ যিবিলাক এমচিকিউ আহে সেইবোৰ আলোচনা কৰিম উত্তৰবোৰ ঠিক আছে সো আৰু এইটো মই কৈ দিওঁ এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন হয় সো ইয়াতে তোমালোকৰ প্ৰথম কুৱেশ্যনটো আহিছিল যেটো এমচিকিউ আছে প্ৰথম সো এই কুৱেশ্যনটো কি আহিছিল যে সাধাৰণ উষ্ণতাত তলৰ কোনটো কণিকাবোৰৰ মাজত আকৰ্ষণ বল বেছি ঠিক আছে আটাইতকৈ আকৰ্ষণ বল বেছি কোনটোৰ এইটো কৈছে সাধাৰণ উষ্ণতাত সো এইটো যেটো কাৰেক্ট আনসাৰ সেইটো হ'ব তোমাৰ ল ঠিক আছে তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো যেটো আছে ইয়াতে 2 নম্বৰ কুৱেশ্যনটো আছে যে যেতিয়া কলৰীয় দ্ৰৱণৰ মাজেদি পোহৰৰ ৰশ্মি প্ৰবাহিত হয় তেতিয়া দ্ৰৱণটো কি হয় সো এইটো যেটো কাৰেক্ট আনসাৰ এইটো তোমালোকৰ হ'ব বিচ্ছৰণ হয় ওকে পিছৰ কুৱেশ্যনটো আহিছে যে কোনে সৰ্বপ্ৰথম কোক আৱিষ্কাৰ কৰিছিল কুৱেশ্যনটো আনসাৰটো বহুত ইজি হয় কি হয় ৰবাৰ্ট হুক পিছৰ কুৱেশ্যনটো আছে 4 নম্বৰ কুৱেশ্যনটো তলৰ কোনটোত বংশগত বৈশিষ্ট্যসমূহ নিহিত হৈ থাকে সো এটা যেটো কারেক্ট আনসার এইটো হ'ব তোমাৰ ক্ৰোমোজোম ঠিক আছে তাৰপিছত আছে মানৱ দেহত আমাৰ দেহৰ কোনটো কলাই পেশী আৰু অস্থিক সংযোগ কৰি ৰাখে সো এইটো কারেক্ট আনসার যেটো হ'ব এইটো হ'ব তোমাৰ টেন্ডন ঠিক আছে এই যেটো টেন্ডন তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো আছে যে বাষ্পমোচন প্ৰক্ৰিয়াটো কিহৰ দ্বাৰা সংঘটিত হয় সো এইটো কারেক্ট আনসার যেটো সেইটো হ'ব তোমালোকৰ পত্ৰৰন্ধ ওকে তাৰপিছৰ কুৱেশ্যনটো আছে কোনটো কলাৰ উপস্থিতিৰ বাবে উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো সম্ভৱ হয় তো এইটো যেটো কারেক্ট আনসার এটো কি কলেন কাইমা পিছৰ কুৱেশ্যন আছে সুষম গতিৰ লেখ কি প্ৰদৰ্শন কৰে ঠিক আছে এইটো যেটো কারেক্ট আনসার এটা হ'ব কি সৰল ৰেখা এই নাম্বাৰটো পিছত আছে তোমালোকৰ কোনো এটা বস্তুৰ হৰণ যদি সময়ৰ বৰ্গৰ সমানুপাতিক হয় তেন্তে বস্তুটোৰ গতি হ'ব তোমাৰ সুষম ত্বৰণ ওকে পিছৰ কুৱেশ্যনটো আছে যে গতিশীল বস্তুৰ জড়তা কিহৰ ওপৰত নিৰ্ভৰ কৰে আৰু এইটো যেটো কারেক্ট আনসার এইটো হ'ব তোমাৰ বস্তুটোৰ ভৰৰ ওপৰত পিছত তোমালোকৰ কেইটামান খালি ঠাই আছে 5টা মান সো ইয়াতে প্ৰথমটো আছিল যে বৰফৰ গলনাংক কিমান বৰফৰ গলনাংক হল এটো কি হ'ব 273 কে আছিল তাৰপিছত আছে যে ড্যাশ কোখত কোন কোক কেন্দ্ৰাবৰণ স্পষ্টকৈ দেখা যায় সো এটা যেটো কারেক্ট আনসার এটা তোমালোকৰ আছিল আনসারটো হ'ব প্ৰকেৰিমাটিক ওকে প্ৰকেৰিমাটিক কোখৰ কোন কোখত কেন্দ্ৰাবৰণ স্পষ্টকৈ দেখা নাযায় 3 নম্বৰ কুৱেশ্যনটো আছে ড্যাশ পেশী আমাৰ চলনত সহায় কৰে মানে কোনটো পেশীয়ে আমাৰ চলনত সহায় কৰে সো কুৱেশ্যনবোৰ চাই লবা ভালকৈ তাৰপিছত আছে বস্তু এটাৰ ভৰ মেৰুৰ পিনে গলে কি হয় বাৰে এইটো কি হ'ব বাৰে তাৰপিছত আছে ড্যাশ ৰোগে মানুহক দুৰ্বল কৰে এইটো দুটা ৰোগ আছিল তোমালোকে ভালকৈ দেখি লবা মই মনত নাই ভালকৈ পিছত 3 নম্বৰ কুৱেশ্যন আহিছে 1 নম্বৰ কাৰণে যে শুকান বৰফৰ ৰাসায়নিক নাম কি ওকে পিছত আছে চাপৰ এসআই একক কি বা চাপৰ একক কি তো কি আছিল পাস্কেল আছিল তোমালোকে আনসাৰবোৰ চাই লবা ভালকৈ তাৰপিছত আছে যে বৰ্ণলেখনৰ দ্বাৰা কি দ্ৰব্যৰ পৃথকীকৰণ কৰা হয় ঠিক আছে বৰ্ণলেখনৰ দ্বাৰা কি দ্ৰব্যৰ পৃথকীকৰণ কৰা হয় পিছৰ কুৱেশ্যনটো আছে দ্ৰাৱকত অদ্ৰাৱণীয় পদাৰ্থটোৰ নাম লিখা যেটো বটলৰ তলত পৰি থাকে তাৰপিছত আছে সাধাৰণ উষ্ণতাত জলীয় ধাতুটোৰ নাম কি ঠিক আছে পিছত আছে কোখ কেন্দ্ৰৰ প্ৰধান কাৰ্যটো কি তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো আছে কোনটো কোখ অংগাণুক আত্মঘাতী মনা বুলি কোৱা হয় তাৰপিছত আছে ষ্টমাকি অতিৰক্ত চৰ্বি কোখ সৰাত জমা হৈ থাকিলে কি হয় তাৰ পিছৰ কুৱেশ্যনটো আহিছে যে স্নায়ুকোষৰ পৰা ওলোৱা কিছুমান ডাঙৰ আৰু ছুটি শাখা শাখা বিলাকক কি বুলি কোৱা হয় তাৰপিছত আহিছে যে দ্ৰুতি জোখা যন্ত্ৰটোৰ নাম কি
ওকে, তাৰপিছত আছে যে গতি গতিৰ এটা উদাহৰণ দিয়া য'ত ত্বৰণৰ মান গতিৰ বিপৰীত দিশত হয়। পিছত আহিছে গড় বেগ ওলোৱা এটা সমীকৰণ লিখা। তাৰপিছত আহিছে ক্ৰিকেট খেলুৱৈ এজনে বল এটা ধৰাৰ সময়ত হাতটো তলৰ পিনে নমাই কিয়? তাৰপিছত আছে বৃত্তীয় গতিৰ সংজ্ঞা দিয়া। ঠিক আছে, তাৰপিছত 18 নম্বৰটো আহিছিল যে কি ভৌতিক প্ৰক্ৰিয়াৰ সহায়ত বলৰ আকাৰ পৰিৱৰ্তন কৰা হয়। পিছত আহিছে কিয় বস্তু এটাৰ স্থান আৰু অৱস্থা পৰিৱৰ্তন হয়। কোনটোৰ জড়তা বেছি, এজন মানুহ বা এজন কেঁচুৱা। তাৰপিছত আহিছে 21 নম্বৰ গতিৰ কোনটো সূত্ৰয়ে বলক প্ৰদৰ্শন কৰে। তাৰপিছত আহিছে বল আৰু ত্বৰণৰ মাজত থকা পাৰ্থক্যটো লিখা। এইটো খুব ইম্পৰ্টেণ্ট হয়, বহুতবাৰ অহা দেখা গৈছে। আৰু কি আছিল গতি আৰু ত্বৰণৰ মাজত পাৰ্থক্য, চ' এইবিলাক আহে। ভৰ আৰু ওজনৰ মাজত পাৰ্থক্য, এইবিলাক বহুত আহি থাকে। ঠিক আছে, তাৰপিছত আহিছে 23 নম্বৰ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা। পিছত আহিছে পৃথিৱীৰ মধ্যাকৰ্ষণিক ত্বৰণৰ মান কিমান, মানে G = কিমান আছিল। তলৰ পদাৰ্থ কোনটোৰ দিশত ইয়াৰ চাপ প্ৰয়োগ কৰে। পিছত কুৱেশ্যনটো আহিছে যে পৃথিৱীৰ তুলনাত এটা বস্তুৰ ভৰ কিমান। পৃথিৱীৰ তুলনাত চন্দ্ৰত এটা বস্তুৰ ভৰ কিমান, এইটো আহিছিল। তাৰপিছত আহিছে সুস্বাস্থ্যৰ গুৰুত্ব কি, সুস্বাস্থ্য কিয় দৰকাৰ এইটো লিখিব কৈছে, প্ৰয়োজন। তাৰপিছত আছে তুমি কি মনত কৰা যে এজন নিৰোগী মানুহ ৰোগমুক্ত। পিছত আহিছিল তোমালোকৰ যে এণ্টিবায়'টিক কি, স্মক কি। তাৰপিছত 31 নম্বৰ যিটো কুৱেশ্যন এইটো আহিছিল যে অজন স্তৰ অৱক্ষয় কৰা মানুহৰ দ্বাৰা ব্যৱহৃত হোৱা ৰাসায়নিক পদাৰ্থটোৰ নাম কি বা নাম লিখা। তাৰপিছত আছে যে বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰজেন থাকে। খুব ইজি হয় কুৱেশ্যনটো আৰু কমন হয়, আহি থাকে। তাৰপিছত আছে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি, পদাৰ্থৰ কণিকাবিলাকৰ যিটো বৈশিষ্ট্য আছে এইটো লিখিব কৈছে। তাৰপিছত আছে 34 বাষ্পীভৱনৰ বেগ বঢ়াৰ কাৰণসমূহ কি কি। তাৰপিছত আছে দ্ৰৱণৰ ধৰ্মসমূহ লিখা। পিছত ইয়াতে 36 নম্বৰটো হৈছে টিণ্ডেল ক্ৰিয়া বুলিলে কি বুজা। এটা কলৰীয় দ্ৰৱৰ উদাহৰণ দিয়া। কুৱেশ্যনটো তোমালোকৰ অনুশীলনৰ পৰা দি দিছে। তাৰপিছত আছে কিয় মাইট্ৰকণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়, এইটো অনুশীলনী কুৱেশ্যন হয়। তাৰপিছত আছে অন্তঃপৰকীয় জালিকাৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। তাৰপিছত আছে যে কি উপাদানেৰে জাইলেম কলা গঠিত, সেইবোৰৰ নাম উল্লেখ কৰা। পিছত আহিছে এটা আদৰ্শ স্নায়ুকোষৰ চিত্ৰ আঁকা। কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, মানে বহুতবাৰ আহি থাকে। চিত্ৰটো তোমালোকৰ এইটোৱে আহিব যে স্নায়ুকোষৰ এটা চিত্ৰ আঁকা। ঠিক আছে, যদি আহে চিত্ৰ এইটো আহে বাৰে বাৰে। তাৰপিছত আছে ত্বৰণ বুলিলে কি বুজা, ইয়াৰ একক কি। পিছত এটা অংক আহিছে যে ৰেলগাড়ী এখন ষ্টেচনৰ এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম ত্বৰণেৰে 10 মিনিটত তাৰ দ্ৰুতি 40 km/h লৈ বৃদ্ধি কৰিলে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা। ঠিক আছে, পিছত এইটো নাইবা আছিল। পিছত এটা আছে কাৰণ ওলাব কৈছে। কি কৈছে, দলিচা এখন মাৰিলে কোৱালে ধূলিবোৰ ওলাই আহে, ব্যাখ্যা কৰা। পিছত আৰু এটা তোমালোকৰ অংক আহিছে যে 4 kg ভৰৰ বন্দুক এটাৰ পৰা 50 গ্ৰাম ভৰৰ গুলি এটা 35 মিটাৰ/ছেকেণ্ড প্ৰাৰম্ভিক বেগেৰে ওলাই গৈছে, বন্দুকটোৰ প্ৰাৰম্ভিক প্ৰতিক্ষেপ বেগ কিমান। এইটো এটা নাইবা আছে। নাইবাটো চাই ল'ব তোমালোকে যে এনেকুৱা ধৰণে আহিছিল, তোমালোকৰ গতি আৰু বেগৰ পৰা আহিছে। পিছৰ যিটো কুৱেশ্যন এইটো আহিছিল মাধ্যাকৰ্ষণিক ত্বৰণ মানে কি বুজা, ইয়াক কেনেকৈ গাণিতিক ৰূপত দেখুৱাব পাৰোঁ। ঠিক আছে, পিছত আহিছিল তোমালোকৰ ইয়াতে বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজত পাৰ্থক্যসমূহ কি কি। কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, মানে কমন আৰু কি আহি থাকে। পিছত আছিল যে সঞ্চাৰণক্ষম ৰোগ কেনেকৈ বিয়পে, কি পদ্ধতিৰ দ্বাৰা সঞ্চাৰণক্ষম ৰোগ নিবাৰণ কৰিব পাৰোঁ, এইটো এটা আহিছিল। তাৰপিছত আহিছে যে সেউজ গৃহ প্ৰভাৱ বৰ্ণনা কৰা। ঠিক আছে, তাৰপিছত লাষ্ট যিটো কুৱেশ্যন এইটো আহিছিল বায়ুমণ্ডলত কি দুটা অৱস্থাত অক্সিজেন পোৱা যায়। ঠিক আছে, আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতেই শেষ।